গাই নদীৰ মাজেৰে আগবাঢ়ি গৈছিলোঁ। এজন অৰুণাচল টুৰিজিম ডিৰেক্টৰ আবুতাৰিং ছাৰ, তেওঁ সবাতোতকৈ আগত আগবাঢ়ি গৈছিল। এইজন বাছাৰৰ পৰা অহা DSP ছাৰ, বোমকেন বাছাৰ। ইয়াতে আমি কেইটামান হৰিণাৰ খোজ পাইছিলোঁ, যিকেইটা খোজ আমি অহাৰ কিছু সময় পূৰ্বে পাৰ হৈ যোৱা বুলি অনুমান কৰিছিল সকলোৱে। कम नहीं करता है। মুখত হাঁহি এটা লৈ আছে যদি অলপ ভাগৰ লাগিছে। পিঠিত অনা বেগটো অলপ কম ৱেটৰ আনিব আপোনালোকে আহিলে, আৰু লগতে কাপোৰ কমকৈ পিন্ধিব, বহুত গৰম উঠে। যিমান ওপৰলৈ গৈ থাকিব সিমানে গৰম উঠি গৈ থাকিব। লগতে এটা কথা ক'ব পাৰোঁ যে ট্ৰেকিং কৰিলে আপোনালোকে গাত ক'ত কি বেমাৰ আছে সকলো গম পাই যাব। বৰ্তমানলৈকে একো হোৱা নাই, ধুনীয়াকৈ গৈ আছোঁ মুখত এটা মিঠা হাঁহি লৈ। আমি কিছু সময় নদীৰে আহিলোঁ। নদীয়ে আহি এয়া ৱেটো মাগি লেক। এতিয়া আমি পাহাৰৰ ওপৰেদি এনেকৈ পাহাৰত সোমাই যাব লাগিব। আপোনালোকক পাহাৰৰ মাজলৈ লৈ যাম। কিমান ভালকৈ দেখাব পাৰোঁ নাজানো, মানে ভিডিঅ' কৰি থাকিবলৈ গ'লে বৰষুণ পিছল হৈছে, বহুত হৈছে। তাকে আপোনালোকক এক্সট্ৰিম ভিউবোৰ দেখাবলৈ চেষ্টা কৰিম। হা এয়া কিলোমিটাৰ মাত্ৰ আগবাঢ়ি যাব লাগিব আমি। ভয় কৰিবলগীয়া একো নাই, জীৱনত এইবোৰ থাকেই। আৰু মোৰ আগফালেও কোনো নাই বৰ্তমান, মোৰ পিছফালেও কোনো নাই। মই অকলে গৈ আছোঁ এইডোখৰ। আগত 20-25জনমান গুচি গ'ল, মোৰ পিছফালে আৰু 20জনমান আহি আছে। এনেকৈ গৈ আছোঁ দুৰ্গম পাহাৰৰ মাজে মাজে আগলৈ আগুৱাই। ঘাম বিৰিঙিছে আৰু লাহেকৈ। আহি আমি এতিয়া এটা শিলৰ জুৰি পাইছোঁহি। আগুৱাই যাওঁ, মোৰ লগৰখিনি অকণমান আগতে আছে। বলক কি হয় আপোনালোকেও চাব। অলপ আগত মাতবোৰ শুনিছোঁ, আগৰ টীমটো বেছি দূৰত নাই চাগে। চাওঁ, গৈ থাকোঁ কিমান দূৰ আগত পাওঁগৈ। মই খাব লাগিব, উপায় নাই, বিৰাট চফা পানী গৈছে। পানী যায় গংগা জল খাইছে মানস চাহে। পটাপট খা, বাঘ আহিছে। বহুত সোৱাদ আছে অৰুণাচলৰ পানী।
ইয়াত আমি উঠি যাব লাগিব इससे खराब रास्ता से जाते हैं ना लोग लेकिन आओगे अब बहुत पथ चलेंगे वो प्रैक्टिस करके आता है ना तो जितना प्रैक्टिस कर मातू উঠি আছোঁ ধুনীয়াকৈ বলক আমি আগবাঢ়ি যাওঁ অলপতো ভাগৰ লাগিবই উৰি দেখুৱাবলে মাকিও নহলো মই চুমা দিবলে গালত চুমা দিবলে উৰা sampai এটা মাৰিলি না মই তেতিয়া গানটো ধৰি দিম না ওপৰতে যাওঁ সেইটো নাই নকয় ঐ মুঠিতে ধৰি লৈ বলে চপাও দুপুৰা মাটি ঐ তোমাক আনিম বুলি দেহ মাহায় বৰে হেনো ঘৰ সাজিলো বৰে হেনো ঘৰ সাজিলো গৰু বন্ধা গোহালি আজয় ওপৰত গাম ন ওপৰত গাম পুৰা দিম আজি आज हमारा ट्रेडिशनल फ्लॉक सॉन्ग लगाऊंगा और पूरा डांस करूंगा ओए जोर लगा के और थोड़ा কপু চৰাই কলি জানৈ আজয় বুকুপতি মৰি যায় জানৈ যদিও তোক নাপাওঁ মই জানৈ নাজানা बेगर मारी मोजी जाम মৰিয়া ও ঐ মাছ যায় ও যায় জানা ও যায় নেটৱৰ্ক পাব বুলি কৈছে বৰ্তমান कोई मामूली আমাৰ चिकन हम लोग के लिए নেটৱৰ্ক कुछ পাইছে नहीं নি চাইছে মোবাইলটো है উলিয়াই निधिर का बहुत পাইছে নি বাছ নেটৱৰ্ক পাইছে নেকি পাইছে নেটৱৰ্ক পাইছে যদি ঘৰলৈ জনাই দিয়া আমি বৰ্তমান মাগিলেকলৈ উঠি গৈ আছোঁ মেছেজ এটা কৰি দিয়া কাৰোবাক এতিয়া মাজুলী গোচৰ হৈ গ'ল দে মাজুলী গোচৰ হৈ গ'ল আমি 5 ঘণ্টামান ওপৰলৈ আহিলোঁ চাওক আপোনালোকে আৰু বহুত ওপৰলৈ যাবলগীয়া আছে অঁ দাদাহঁত আহিছে দুজন অৰুণাচলৰ দাদা টোপাছ ভাগৰি আহিছে মজা গোটেই দাঢ়ি ওলাই গ'ল যে তোৰ বহুত তলত আছে মোবাইল কেমেৰা ধৰিব নোৱাৰিছোঁ ভালকৈ আমি কিবা কিবি খাব ফাটি আছে মানে নাযাওঁ মই আকৌ বিচাৰি নিব নোৱাৰো तू न जाना तेरे बिना ये जीना मेरे संग जीना यहाँ तेरे संग मर जाना দুনিয়া একোৰে নাই তুলনা কেঁচা সোণৰ টুকুৰা ভাবিছা কথাটি কোন চহৰত বিচাৰি যাওঁ ছোৱালী বহুত ভাল পাইছিলোঁ তাতে
Esumana palung. कांची करे नहीं जानते नहीं जानने से एको को बनवा चाकू का मान किए करते আমি আহি আহি এতিয়া চিজি ভিলেজ পাইছোঁ व्यू सीजी विलेज व्यू का पॉइंट विलेज व्यू हाँ मागी लेक व्यू हाँ हाँ यहाँ से सीजी विलेज देखते हैं लेकिन आज नहीं देख पाऊंगी वीडियो बनाई हाँ মাজে মাজে হিন্দী আৰু মাজে মাজে অসমীয়া অৰুণাচলৰ এইবোৰ ধুনীয়া ধুনীয়া ছোৱালী বোলে দাদা এজন আহি আছে এজন দাদা বহুত সাহসী দাদা হয় এজন এইটো টুপাস ইতাৰ পৰা বম্বে গাড়ী চলাই গৈছে দাদা বোলে ইটানগৰৰ পৰা বম্বে গৈছে গাড়ী চলাই ব্ৰেজালৈ হা ইটানগৰ ব্ৰেজালৈ কিনে গৈছে অকল ড্ৰাইভ কৰি 5 days হা কন্টিনিউ ড্ৰাইভ only 2-3 hours ঘাম ওলাইছে শুকাইছে ঘাম ওলাইছে শুকাইছে পাৰিছো কলিজাত দম থকালৈকে মাগিলেকলৈকে গৈ থাকিব লাগিব বাই বাই এই লেকটো পাই গ'লোহি এইটো লেকটো এইটো পাছদা নামি গৈছে লাষ্ট ফিনিচিং আৰু মানুহৰ মাতবোৰ শুনিছোঁ এইটো লেকটো হয় অকণমান আগলৈ গ'লে আমি লেকটো দেখা পাম বাছ এইফালৰ পৰা আৰু আমাৰ পিছে পিছে মানুহ আহি আছে এতিয়া আমি মাগিলেক পাই গ'লোহি বহুত দুৰ্গম ৰাস্তাৰ মাজেৰে আহি আমি মাগিলেকত উপস্থিত হৈছোহি এইটোৱে মাগিলেক আমাৰ টুপাছ আগবাঢ়িছে মোৰ আগে আগে আমি ফাইনেলি মাগিলেক পাই গ'লোহি এতিয়া মাগিলেকৰ নৈসৰ্গিক পৰিৱেশ লগতে আমি অহাৰ লগে লগে অৰুণাচলৰ মৰম লগা বাইদেউ ভণ্টিহঁতে এটা এটা টোপোলা দিছে এই টোপোলাৰ ভিতৰত কি আছে আমাৰ টুপাছ ছাৰে প্ৰথম খুলিবলৈ বিচাৰিছে এয়া টুপাছ ছাৰে মাছ ইয়াত মাছ আছে লোকেল ধুনীয়াকৈ মাছ টোপোলা কৰি দিছে আমাক আমি খাম আপোনালোকলৈ সোৱাদবোৰ লৈ যাম আপোনালোকেও আহিব ইয়াত খাই কেনেকুৱা লাগে মজাটো ল'ব ধন্যবাদ ক'লে কি হ'ব এইটো আকৌ এবাৰ দুটা টোপোলা আহিলে এই দুটা টোপোলা আকৌ এইকেইটা খুলিব এইবাৰ মই আনবক্সিং কৰিছোঁ ৱাও গাহৰি মাংস আৰু এটা আছে টোপোলা এইটো টোপোলাত কি ওলাব পুৰা গাহৰি আছে ব্ৰইলাৰ অঁ আৰু বটল সেইটো গিলাচটো আনা এনেকুৱা দুটা দিছে আৰু ৱাইন আছে ইয়াত ৰক ফূৰ্তি কৰিব আপোনালোকে মাগিলে গ'লে আহিব আপোনালোকক স্বাগতম জনাইছোঁ गुड आफ्टरनून एवरीवन जो हमारा साथ आया लिकावली से DRK के टीम यहाँ है फिर भाई पुम्पकिन है तो ज़्यादा कुछ तो कहना नहीं है पुम्पकिन ने काफ़ी डिटेल में आप लोग को प्रिजर्वेशन एंड हाउ टू प्रमोट दिस एरिया उसके बारे में थोड़ा डिटेल में बता दिया है तो मैं भी उनका व्यूज़ के साथ सहमत हूँ तो दैट इज़ द वे फॉरवर्ड कम्युनिटी इन्वॉल्वमेंट जब तक नहीं होगा सक्सेस नहीं होता है तो और लाइक ही सेड 100% गवर्नमेंट से एक्सपेक्ट मत कीजिए इफ़ गवर्नमेंट फाइंड्स अ प्रोडक्ट विच इज़ वर्थ इन्वेस्टिंग इन तभी गवर्नमेंट उस पर फाइनेंसिंग करेगा या उसको टेकअप करेगा तो बट फर्स्ट ऑफ ऑल इट हैज़ टू कम फ्रॉम द कम्युनिटी इटसेल्फ और बहुत दिन से सुन रहा था ये मागी लेक के बारे में तो आज फाइनली पहुंचा ऐसे लगा था कि हम ही सिर्फ है जो नहीं पहुंचा था देख रहे तो बहुत लोग लिकावाली वाला लोग भी नहीं पहुंचा है मागी को तो इट्स इंडीड वेरी नाइस वेरी छोटा है लेकिन बहुत सुंदर है और जैसे अभी बहुत सारा जंगल काट दिया है वो थोड़ा सा डिस्टर्बिंग है ज़्यादा मत काटिए उसका नेचुरल फॉर्म को रहने दीजिए और ट्रैकिंग रूट का बारे में जो बात कर रहा है इट इज़ मीडियम हार्ड सो लॉट ऑफ ट्रैकर्स माइट नॉट बी एबल टू मेक इट
नॉर्मल जो पब्लिक, तो उसको ऐसा रूट एक सर्वे कीजिए जिसमें लेडीज़ हो या नॉर्मल जो ऐसा नहीं करता है यूजुअली वो भी आ पाए। ये हम लोग के लिए तो चल जाएगा ये ट्रैक, लेकिन जनरल पब्लिक के लिए शायद थोड़ा टफ होगा। तो ऐसा रूट एक सर्वे कर लीजिए। एंड यहाँ तो क्या बोलेंगे, ऑफिस में मिलिए तो और थोड़ा डिटेल में इसके बारे में डिस्कस करते हैं। और आप लोग का हॉस्पिटलिटी के लिए बहुत बहुत धन्यवाद, थैंक यू उसके लिए। रहना तो चाहता था लेकिन आई हैव टू ऑल्सो गो टू नामसाई, जब PCM का एक प्रोग्राम है। मैंने अभी तो है नहीं, लेकिन उनका एक वो है प्रोग्राम वहाँ 6 तारीख को है, तो उसको ऑर्गेनाइज भी हम ही लोग कर रहे हैं। तो इस तरह का प्रोग्राम आ गया, तो इसीलिए जाना पड़ रहा है। तो लेकिन फिर आएंगे जब पानी, जिस महीना में पानी साफ़ होता है। आई ऑल्सो वांट टू, जैसे हम एंगलिंग में बहुत इंटरेस्ट रखते हैं, तो आई ऑल्सो वांट टू टेस्ट द फिश स्पीशीज़ जो अवेलेबल है यहाँ पे, और एक बार आएंगे तो थोड़ा टाइम लेके ही आएंगे उस टाइम। इसके साथ थैंक यू वंस अगेन फॉर हैविंग मी हियर। আজি ইয়াতে থাকিম বুলি ভাবি ল'লোঁ। আমাৰ লগত অহা কিছুমান মানুহ ঘূৰি যাবলৈ লৈছে, তো তেওঁলোকক আমি দেখাই দিছোঁ। আমি এইকেইটা ট্ৰেইনতে থাকিম আজি। ठीक है, आप यहाँ बैठ जाएंगे ना। ओके, हैव फन। अच्छा लगा यहाँ पे आप लोग एकदम टेंट कैंपिंग करना। हम लोग निकल रहे हैं। অৰুণাচলৰ মাগিলেকত আমি আহিলোঁ, ডাঙৰ ডাঙৰ খৰিকাত গাহৰি পুৰিলোঁ। এই মজা। হাই, আমি গাহৰি পুৰি আছোঁ। ইয়াতে বহুত কিবা কিবি দিছে, জলৰ যুগৰ ব্যৱস্থা, নামবোৰ নকওঁ কি কি আছে। আমি লোকেলটোৱে খাম বুলি ভাবিছোঁ আৰু। এইটো লিখা আছে টাকাম হিল ভিউ। আমি এতিয়া ৰিটাৰ্ণ হৈছোঁ। কালি ডাৱৰীয়া আছিলে কাৰণে আপোনালোকক ভালদৰে দেখাব নোৱাৰিছিলোঁ। ইমান ধুনীয়া এটা দৃশ্য আপোনালোকক দেখাবলৈ পাই সুখী হৈছোঁ। দুবাজাই আমাৰ দাদাক বেগ খুলিবলৈ হেল্প কৰি দিছে, জুচ খাইছে। কালি আমি আহোঁতে ইয়াত জুচ পইণ্ট আছিলে, আৰু ইয়াত ধুনীয়া কথা লিখা আছে, দি বেষ্ট ভিউ কামছ আফটাৰ দি হাৰ্ডেষ্ট ক্লাইম্ব। মানে কষ্ট কৰিলেহে ভাল বস্তু দেখিবলৈ পাব, তাৰে অৰ্থ। এয়া চাওক, ইমান ধুনীয়া এটা ভিউ। কেমেৰাটো আগলৈ নিবলৈ ভয় লাগিছে। ৰাতুল দা, এটা ধুনীয়া দৃশ্য।